নমস্কাৰ গুৰুমণ্ডলী এটি নতুন শিক্ষামূলক ভিডিঅ'তে মই বিশ্বজিতে স্বাগতম আছো ৰামধেনু এৰেকলে ইতিমধ্যে নিশ্চয় আপোনালোকে সকলোৱে গম পাইছে যে আমাৰ গুণোৎসৱ 2024 সমাগত এই গুণোৎসৱ হ'ব পঞ্চম পৰ্যায়ৰ গুণোৎসৱ আৰু ই প্ৰায় তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায় 3 জানুৱাৰীৰ পৰা হ'ব দ্বিতীয় পৰ্যায় 9 জানুৱাৰীৰ পৰা হ'ব আৰু দ্বিতীয় পৰ্যায় 5 ফেব্ৰুৱাৰীৰ পৰা হ'ব গতিকে নিশ্চিতভাৱে গুণোৎসৱৰ কাৰণে প্ৰতিখন বিদ্যালয়ে সাজু হৈছে আৰু এই সম্পৰ্কত বিভাগীয়ভাৱে এখন ইভালুৱেশ্যন গাইডলাইন এখন ওলাইছে গতিকে আজি এই ভিডিঅ'ৰ জৰিয়তে এই ইভালুৱেশ্যন গাইডলাইনত কি আছে আমি সবিশেষ জনাবৰ কাৰণে আপোনালোক চেষ্টা কৰিম যিহেতু এই ইভালুৱেশ্যন গাইডলাইনখন যথেষ্ট দীঘল গতিকে মই কেইবাটাও পাৰ্টত এই গাইডলাইনসমূহ আপোনালোকক বুজাবৰ কাৰণে চেষ্টা কৰিম আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ গুণোৎসৱ 2024ৰ যিখিনি জেনেৰেল পইণ্ট বা সাধাৰণ পইণ্ট সেইখিনি মই আপোনালোকক ইয়াত ক'বৰ কাৰণে চেষ্টা কৰিছোঁ ইয়াত কোৱা হৈছে যে অল গভৰ্ণমেণ্ট প্ৰভিঞ্চিয়েলাইজ টি গাৰ্ডেন মডেল স্কুল টি গাৰ্ডেন মেনেজ স্কুল আদৰ্শ বিদ্যালয় কস্তুৰবা গান্ধী বালিকা বিদ্যালয় আৰু নেতাজী সুভাষ চন্দ্ৰ বোস আৱাসী বিদ্যালয় এই সকলোতে গুণোৎসৱে এবাৰ সামৰি ল'ব তাৰোপৰি এই জিলাসমূহ তিনিটা পৰ্যায়ত তিনিটা ফেজত ইয়াক ভাগ কৰা হৈছে যিখিনি আমাৰ বিদ্যায়তনিক মূল্যায়ন সেইখিনি কৰা হ'ব প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ এই গুণোৎসৱত ঠিক আগৰ দৰেই স্বমূল্যায়ন আৰু বহিমূল্যায়ন থাকিব গুণোৎসৱ মূল্যায়ন প্ৰতিখন বিদ্যালয়ত দুদিনকৈ হ'ব ইয়াৰে প্ৰথম দিনা হ'ব স্বমূল্যায়ন আৰু দ্বিতীয় চতুৰ্থ দিনৰ ভিতৰত এদিন কি হ'ব বহিমূল্যায়ন হ'ব প্ৰথম দিনত প্ৰতিখন বিদ্যালয়ৰে স্বমূল্যায়ন অনুষ্ঠিত হ'ব তাৰপিছত যি তিনিটা দিন দিয়া আছে সেই তিনিটা দিনৰ ভিতৰত এদিন বিদ্যালয়বিলাকৰ কাৰণে কি হ'ব বহিমূল্যায়ন অনুষ্ঠিত হ'ব ইয়াতে যিদিনা চেল্ফ ইভেলুৱেশ্যন কৰা হ'ব প্ৰথম দিনা সেইদিনাখন ছাত্ৰ ছাত্ৰী কি কৰা হ'ব ৰিডিং স্কেলটো ইয়াত লোৱা হ'ব সকলো বিদ্যালয় কৰিব লাগিব তাৰপাছতে বাকী যি স্কুল ইভেলুৱেশ্যন সেইখিনি কৰিব লাগিব তাৰ পিছত যি আমাৰ 3 দিন দিয়া থাকিব সেই 3 দিনত নিৰ্দিষ্ট এদিনত বহিমূল্যায়ন বিদ্যালয়লৈ আহিব আৰু সেইদিনা তেওঁলোকে কি কৰিব 4টামান পইণ্ট ইয়াত কি হ'ব মূল্যায়ন হ'ব প্ৰথমটো হ'ল স্কলাষ্টিক তাৰপিছত য'ত তেওঁলোকে OMR ল'ৰা ছোৱালীবিলাকে ফিল আপ কৰিব লাগিব তাৰপিছত ভেৰিফিকেশ্যন অফ স্কুল ইভেলুৱেশ্যন অলৰেডি ডান বাই স্কুল বিদ্যালয়খনে প্ৰথম দিনা যি স্কুল ইভেলুৱেশ্যন কৰিছিল সেইখিনি পুনৰ কি কৰিব এক্সটাৰ্নেল ইভেলুৱেটৰে ভেৰিফিকেশ্যন কৰিব আমাৰ যিখিনি বিদ্যায়তনিক মূল্যায়ন বা স্কলাষ্টিক ইভেলুৱেশ্যন মেইনলি কিহত হ'ব যে এচিভমেণ্ট অফ ষ্টুডেণ্ট আমাৰ দুটা স্কিল ৰিডিং এণ্ড ৰাইটিং আৰু নিউমেৰেচি এই তিনিটা বিশেষ দিশৰ ওপৰতে কি কৰা হ'ব তেওঁলোকৰ মূল্যায়নখিনি লোৱা হ'ব স্কুল ইভেলুৱেশ্যনৰ ক্ষেত্ৰত মূল পইণ্ট তিনিটা ইয়াৰে 1 নম্বৰ হ'ল কো স্কলাষ্টিক এণ্ড আদাৰ এৰিয়া ছাত্ৰ ছাত্ৰীসকলৰ সহ বিদ্যায়তনিক যিখিনি কাৰ্যকলাপ গীত মাত বা যিখিনি সৃষ্টিমূলক প্ৰতিভা বিকাশৰ যিখিনি কাৰ্যসূচী সেইখিনি চোৱা হ'ব আৰু 2 নম্বৰতে কমিউনিটি পাৰ্টিচিপেশ্যন এণ্ড কণ্ট্ৰিবিউশ্যন ৰাইজৰ সহযোগ তথা বৰঙণি বিদ্যালয়ৰ ক্ষেত্ৰত সেইখিনি চোৱা হ'ব আৰু 3 নম্বৰতে ইনফ্ৰাষ্ট্ৰাকচাৰ বিদ্যালয়ৰ আন্তঃগাঁথনি খুব সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰা হ'ব এইবাৰ গুণোৎসৱত এক ব্যতিক্ৰমী বা অইন গুণোৎসৱতকৈ কিছু পৃথক এটা ব্যৱস্থা লোৱা হৈছে সেইটো স্কুল ইভেলুৱেশ্যনৰ ক্ষেত্ৰত আমি অনলাইন আমি স্কুল ইভেলুৱেশ্যনটো কৰিব লাগিব ইয়াৰ কাৰণে নিৰ্দিষ্ট সময়ত এটা ছফ্টৱেৰ এভেইলেবল হ'ব আমি তাত বিদ্যালয় পৰিচালনা সমিতি বা প্ৰধান শিক্ষকে লগ হৈ আমি যিখিনি স্কুল ইভেলুৱেশ্যন সম্পৰ্কীয় যিখিনি ইণ্ডিকেটৰ সেইখিনি আমি য়েছ নো বা এইখিনি এভেইলেবল নট এভেইলেবল আমি ইয়াত কি কৰিবলৈ ছাবমিট কৰিব লাগিব আৰু বহিমূল্যায়নৰ দিনা এক্সটাৰ্নেল ইভেলুৱেটৰে কি কৰিব সেই
ছফ্টৱেৰটো পুনৰ খুলি তাত তেওঁ গোটেইখিনি ডাটা তাত ভেৰিফাই কৰিব আৰু তাত যদি কিবা কাৰেকশ্যন কৰিবলৈ এডিট কৰি এইটো কি কৰিব ফাইনেল ছাবমিট কৰিব গতিকে এইটো খুব গুৰুত্বপূৰ্ণ কথা যে এইবাৰ স্কুল ইভেলুৱেশ্যনটো সম্পূৰ্ণ অনলাইন মোডত অনুষ্ঠিত হ'ব আৰু স্কুল ইভেলুৱেশ্যনৰ ক্ষেত্ৰত যিখিনি নম্বৰৰ বিভাজন সেইখিনি আগৰ দৰেই আছে যিখিনি স্কলাষ্টিক 90% আমাৰ যিখিনি বিদ্যায়তনিক মূল্যায়ন হ'ব তাত 90% নম্বৰ থাকিব আৰু যিখিনি আমাৰ সহবিদ্যায়তনিক বা আমাৰ যিখিনি অন্য ক্ষেত্ৰ তাত থাকিব কি 5 নম্বৰ আৰু আমাৰ ৰাইজৰ সহযোগ বা ৰাইজৰ যি অংশগ্ৰহণ তাত থাকিব 5 নম্বৰ টোটেল আপোনালোকৰ 100% থাকিব স্কুল ইভেলুৱেশ্যনটো মূলতঃ বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যসকলৰ উপস্থিতিতেই অনুষ্ঠিত কৰিব লাগিব আৰু এই ক্ষেত্ৰত আমি এটা গুৰুত্ব দিবলগীয়া কথাটো হ'ল যে এই প্ৰক্ৰিয়াত স্থানীয় ৰাইজ খুব সক্ৰিয়ভাৱে ইয়াত অংশগ্ৰহণ কৰাটো বাঞ্ছনীয় আৰু এইবাৰো ইভেলুৱেশ্যন OMR বেচিছ হ'ব আৰু ইতিমধ্যে বিদ্যালয়সমূহলৈ OMR নিশ্চয় দিয়া হৈছে গতিকে এইবাৰো OMR বেচিছে হ'ব তৃতীয় শ্ৰেণীৰ পৰা ছাত্ৰ ছাত্ৰীসকলে নিজে OMR ফিল আপ কৰিব লাগিব আৰু 1 আৰু 2ৰ ক্ষেত্ৰত তেওঁলোকৰ OMR খিনি তেওঁলোকে নিৰ্দিষ্ট হেৰিত ফিল আপ কৰিব তাৰ পাছত আমি শিক্ষকে সেই OMR খিনি কি কৰিব লাগিব আমি ফিল আপ কৰিব লাগিব এটা আৰু এটা কথা কোৱা হৈছে যে from class 3 onward OMR sheet will be for individual child অৰ্থাৎ তৃতীয় শ্ৰেণীৰ পৰা আপ টু ক্লাছ 9 লৈকে প্ৰতিজন ষ্টুডেণ্টৰ বিপৰীতে বা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ বিপৰীতে একোখনকৈ ব্যক্তিগত OMR থাকিব কিন্তু ক্লাছ 1 আৰু 2ৰ ক্ষেত্ৰত এই OMR হ'ব সামূহিক OMR থাকিব ইয়াত কুৱেশ্যন নম্বৰৰ ক্ষেত্ৰতো কোৱা হৈছে যে ক্লাছ 3 পৰা 5 লৈকে ইয়াত কুৱেশ্যন নম্বৰ থাকিব 1 to 58 থাকিব ক্লাছ 6ৰ পৰা 8 লৈ যি গুণোৎসৱ হ'ব তাত থাকিব কুৱেশ্যন 1ৰ পৰা কুৱেশ্যন নম্বৰ 98 আৰু 9ৰ ক্ষেত্ৰত কি হ'ব কুৱেশ্যন নম্বৰ 1ৰ পৰা 100 অৰ্থাৎ 9ৰ ক্ষেত্ৰত 100টা প্ৰশ্ন আহিব ক্লাছ 3 পৰা 5ৰ ভিতৰত 1ৰ পৰা 58টা প্ৰশ্ন আহিব 6ৰ পৰা 8ৰ ছাত্ৰ ছাত্ৰীখিনিৰ কাৰণে ইয়াত কিবা 98টা প্ৰশ্ন আহিব ইয়াতে ইভেলুৱেশ্যন গাইডলাইন গুণোৎসৱ 5th ৰাউণ্ড 2024 ইয়াত আপোনালোকে কোনটো ক্লাছত কুৱেশ্যন নম্বৰ কি আহিব বা কোনটো কুৱেশ্যন নম্বৰত ৰিডিং বা ৰাইটিঙৰ নম্বৰ এইবিলাক সুন্দৰকৈ দেখাই দিছে আপোনালোকে এইখন পাবই নিশ্চয় ক্লাছ 1 আৰু 2ৰ ক্ষেত্ৰত আমি গোটেইখিনি প্ৰশ্নই আমি কৰিব লাগিব আৰু ক্লাছ 3 5ৰ ক্ষেত্ৰত কি হ'ব কুৱেশ্যন নম্বৰ 59 টো কি হ'ব ৰাইটিঙৰ পৰা আহিব লেংগুৱেজ 1ৰ আৰু 62 আহিব লেংগুৱেজ 2 ৰাইটিং আৰু 61ৰ টু 61 লৈকে কি আহিব নিউমেৰাচি আহিব আমাৰ সংখ্যাৰ আহিব আৰু সেই ধৰণে 62 টো কি আহিব ৰিডিং L1 আৰু 63 ৰিডিং L2 ঠিক সেই ধৰণে ক্লাছ 6 আৰু 8ৰ ক্ষেত্ৰতো একে ধৰণে কুৱেশ্যন নম্বৰ 99ৰ পৰা কুৱেশ্যন নম্বৰ 103 লৈ ইয়াত ৰাইটিং ৰিডিং নিউমেৰাচি ইয়াত ভাগ কৰি দিয়া হৈছে সেই ধৰণে ক্লাছ 9ৰ ক্ষেত্ৰতো কুৱেশ্যন নম্বৰ 101ৰ পৰা 105 লৈকে ইয়াত ৰিডিং ৰাইটিং লেংগুৱেজ 1 লেংগুৱেজ 2 আৰু নিউমেৰাচিৰ প্ৰশ্ন ইয়াত সন্নিৱিষ্ট কৰা হৈছে ইয়াতে আৰু এটা কথা কোৱা হৈছে যে আমি যিখিনি আমাৰ নিউমেৰাচিৰ বা লেংগুৱেজ 1 লেংগুৱেজ 2ৰ যিখিনি ৰাইটিং এইখিনিৰ কাৰণে কি হ'ব কুৱেশ্যন বুকলেটত ইয়াৰ কাৰণে স্পেচ থাকিব ছাত্ৰসকলে তাতেই এই অংকটো বা মেথমেটিকটো কৰিব পাৰিব বা নিৰ্দিষ্ট অসমীয়া বাক্য লিখিব দিয়ে বা ইংৰাজী বাক্য লিখিব দিয়ে তাত লিখিব পাৰিব আৰু সেইখিনি কি কৰিব টিচাৰজনে বা এক্সটাৰ্নেল ইভালুৱেটৰে কি কৰিব সেইখিনি চেক কৰি সেইমতে সেই নম্বৰকেইটা কি কৰিব OMR ফিল আপ কৰিব বাকীখিনি OMR কিন্তু তেওঁলোকে নিজে কৰিব লাগিব ইয়াত আৰু এটা কথা কোৱা হৈছে যে আমি স্বমূল্যায়নৰ দিনা অৰ্থাৎ প্ৰথম দিনা আমি যি তেওঁলোকৰ ৰিডিং স্কিল আমি ল'ম এইটো আমি 100% তেওঁলোকৰ ল'ব লাগিব আৰু ইয়াৰ যিখিনি মাৰ্কিং ইয়াৰ কাৰণে প্ৰেছক্ৰাইব ফৰ্মেট আছে আপোনালোকে এনেক্সাৰ 4ত আপোনালোকে পাব এই ফৰ্মেটখন আপোনালোকে কি কৰিব লাগিব ক্লাছ ৱাইজ আপোনালোকে আগতীয়াকৈ এসপ্তাহ আগতে আপোনালোকে কি কৰিব লাগিব এইখিনি আপোনালোকে কম্পিউটাৰত বা এনেকুৱা হেৰি কৰি ফৰ্মেটটো আপোনালোকে প্ৰিণ্ট আউট উলিয়াই লৈ সেইমতে আপোনাৰ ল'ৰা ছোৱালীৰ নাম লিখি সেইখিনি আপোনালোকে আগতীয়াকৈ ৰেডি কৰি থ'ব লাগিব আৰু এই নিৰ্দিষ্ট ফৰ্মেটত
তেওঁলোকৰ যি ৰিডিং আউটকাম বা আমাৰ ৰিডিং যিখিনি ফলাফল পায় তাত আপোনালোকে মাৰ্কিংটো কৰিব লাগিব আৰু এই মাৰ্কিংটো যিদিনা বহিমূলীয়া নহ'ব সেইদিনাখন আপোনালোকে এক্সটাৰ্নেল ইভেলুৱেটৰখিনি দিব লাগিব আৰু সেইমতে এক্সটাৰ্নেল ইভেলুৱেটৰে কি কৰিব তাৰে নিৰ্দিষ্ট কিছু ছাত্ৰ ছাত্ৰী কি কৰিব ভেৰিফাই কৰিব। ইয়াতে আৰু এটা কথা কোৱা হৈছে যে টি গাৰ্ডেন এৰিয়াৰ যিখিনি বিদ্যালয় আছে সেই বিদ্যালয়টো অইন বিদ্যালয়সমূহৰ দৰে একে সময়ৰ ভিতৰতেই বা একে নিৰ্ধাৰিত সময়ৰ ভিতৰতে আমি কি কৰিব লাগিব গুণোৎসৱটো পৰিচালিত কৰিব লাগিব। আৰু ইয়াতে কোৱা হৈছে যে কালাৰ অফ পেকেট অফ কনফিডেন্সিয়েল মেটেৰিয়েল উইল বি ডিফাৰেণ্ট ফৰ LP, UP এণ্ড ছেকেণ্ডাৰী লেভেল, অৰ্থাৎ প্ৰাথমিক উচ্চ প্ৰাথমিক বা মাধ্যমিক পৰ্যায়ৰ কাৰণে ইয়াৰ যিখিনি গুৰুত্বপূৰ্ণ পেকেট থাকিব এই পেকেটৰ প্ৰতিটো পেকেটৰে কালাৰ কি হ'ব বেলেগ বেলেগ কালাৰ কৰা হ'ব। আৰু বহিমূলীয়াৰ দিনা যিখিনি আমি পেকেট খুলিব লাগে সেই পেকেটখিনি সম্পূৰ্ণ আমি বহিমূলীয়াকৰ আগত খুলিব লাগিব আৰু কিবা কাৰণ বহিমূলীয়া যদি উপস্থিত নহয় সময়মতে তেনেহ'লে বিদ্যালয় পৰিচালনা সমিতিৰ সন্মুখত আমি এই পেকেটসমূহ খুলিব লাগিব আৰু ইয়াৰ কাৰণে নিৰ্দিষ্ট ফৰ্মেট আছে আৰু সেই ফৰ্মেটৰ আমি এই ৰেকৰ্ডটো আমি ৰাখিব লাগিব। ইয়াত উল্লেখ কৰা আন কেইটামান গুৰুত্বপূৰ্ণ কথা হ'ল যে আমাৰ যিখিনি চিল পেক OMR চিট আমি এইখিনি পেকেট কৰি এইবোৰ পঠাব লাগিব ষ্টেটলৈ আৰু ইয়াৰ কাৰণে পেকিং গাইডলাইন বেলেগকৈ আছে। মই এই সম্পৰ্কে অন্য ভিডিঅ'ত আপোনাক ক'বৰ কাৰণে চেষ্টা কৰিম যে কিদৰে আমি এই পেকেটসমূহ আমি পেকেটিং কৰিম। আৰু তাৰোপৰি যদি কোনোবা ছাত্ৰ ছাত্ৰী গুণোৎসৱত এবচেণ্ট থাকে তেনেহ'লে ইয়াৰ কাৰণে কোনো চাৰ্কল আমি কি কৰিব লাগিব আমি ইয়াত মাৰ্ক কৰিব নোৱাৰোঁ আৰু এই যি এবচেণ্ট ষ্টুডেণ্টৰ সংখ্যাটো গুণোৎসৱৰ স্কুলখনৰ গ্ৰেডৰ ক্ষেত্ৰত ইয়াক কি কৰা হ'ব কনচিডাৰ কৰা হ'ব আৰু মাত্ৰ ব্লেক বা ব্লু পইণ্ট যিখিনি আমাৰ কলা বা নীলা চিয়াহীৰ পেনে ইয়াত কি কৰিব পাৰিব OMR চিট ব্যৱহাৰ কৰিব পাৰিব। এইবাৰ গুণোৎসৱৰ আন এটা ব্যতিক্ৰমী কথা হ'ল যে এইবাৰ যি আমি বিদ্যালয়ৰ ঐক্য পোছাক আমি প্ৰদান কৰোঁ যি ইউনিফৰ্ম প্ৰদান কৰোঁ সেই ইউনিফৰ্মৰ কোৱালিটি চেকিং কৰা হ'ব আৰু ইয়াৰ কাৰণে আমি তাৰ চেম্পল আমি ৰাখিব লাগিব আৰু তাৰ লগতে যিখিনি আমাৰ ভাউচাৰ ইউনিফৰ্ম গ্ৰাণ্টৰ যিখিনি ভাউচাৰ আমি সেইখিনি কি কৰিব লাগিব এক্সটাৰ্নেল ইভেলুৱেটৰৰ সন্মুখত আমি প্ৰডিউচ কৰিব লাগিব। এইবাৰ গুণোৎসৱত কৰা কিছু আন এটা সাল সলনি হ'ল যে এইবাৰ গুণোৎসৱৰ কাৰণে চিট প্লেন প্ৰতিখন বিদ্যালয়ে বনাব লাগিব। এখন বেঞ্চত এটা ক্লাছৰে ছাত্ৰ ছাত্ৰী ইয়াত কি কৰিব বহিব নোৱাৰিব। আপোনালোকে ইয়াত চিট প্লেন এখন দিছে এইখন আপোনালোকে চাব পাৰে। ইয়াত খুব ধুনীয়াকৈ টিচাৰ ক'ত বহিব এই লোৱাৰ প্ৰাইমেৰী স্কুলৰ ক্ষেত্ৰত দিছে বা যিটো প্ৰথম শাৰী ইয়াতে ক্লাছ 3, ক্লাছ 4, ক্লাছ 5 অৰ্থাৎ কি যে এখন ডেস্কত ক্লাছ 3 এগৰাকী থাকিব, ক্লাছ 4 এগৰাকী থাকিব, ক্লাছ 5 এগৰাকী থাকিব। সেইধৰণে আপোনালোকে ইয়াত আকৌ ঠিক 4, 5, 3 এইধৰণে আপোনালোকে এটা বেলেগ বেলেগ কি হয় ক্লাছৰ ল'ৰা ছোৱালী বহিব পাৰে সেইধৰণে আপোনালোকে ইয়াত চিট প্লেনবোৰ বনাব লাগিব। ইয়াত আপাৰ প্ৰাইমেৰী ক্ষেত্ৰতো দিয়া আছে আপোনালোকে এইধৰণে চাই ল'ব। মূল কথা এটাই যে এখন ডেস্কত বা এখন বেঞ্চত এটা শ্ৰেণীৰ ল'ৰা ছোৱালী একেলগে বহিব নোৱাৰিব। আমি ইয়াত শ্ৰেণীৰ আমি বিভাজন কৰি দিব লাগিব। গতিকে আজিলৈ এই ভিডিঅ'ৰ জৰিয়তে ইমানখিনি কথা ক'বৰ কাৰণে চেষ্টা কৰা হ'ল। ইয়াৰ পৰৱৰ্তী ভিডিঅ'সমূহত আমি আপোনাক ক'বলৈ চেষ্টা কৰিম যে এগৰাকী এক্সটাৰ্নেল ইভেলুৱেটৰৰ ভূমিকা কি হ'ব, এগৰাকী নোডেল টিচাৰৰ ভূমিকা কি হ'ব বা এগৰাকী CRCC বা লাইচন অফিচাৰৰ ভূমিকা কি হ'ব এই গুণোৎসৱটো সফল কৰাৰ ক্ষেত্ৰত এই গোটেইখিনি সবিশেষ ক'বৰ কাৰণে আমি চেষ্টা কৰিম পৰৱৰ্তী ভিডিঅ'ত। গতিকে আপোনালোকে চাই থাকিব ৰামধেনু এডুটেক। নমস্কাৰ।